নমস্কাৰ এই মুহূৰ্তত দিব লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 19 ডিচেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰি দিব তেন্তে আহক দৰ্শকসকল আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰো এক নম্বৰ খবৰটো হৈছে বুধবাৰে গুৱাহাটীত এক ৰাজনৈতিক অনুষ্ঠানত কৰ্তব্যৰত সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিয়ে অনুষ্ঠানটোত সাংবাদিক আৰু ভিডিঅ' সাংবাদিকসকল গোট খোৱা ঠাইত কন্দুৱা গেছ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত কেইবাজনো সাংবাদিক আহত হোৱাৰ লগতে চিকিৎসা গ্ৰহণ কৰিবলগীয়া হয় দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্তব্যৰত সাংবাদিকসকলে নিয়মিতভাৱে এনে কাণ্ডৰ বলি হৈ আহিছে গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ আহ্বান জনাইছে কৰ্তব্যৰত অৱস্থাত সাংবাদিকক বাৰে বাৰে কৰা আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে বৃহস্পতিবাৰে সকলো সংবাদকৰ্মীক কলা বেজ পৰিধান কৰিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনায় 2 নম্বৰটো খবৰ হৈছে মুম্বাইৰ পৰা এলিফেণ্টালৈ যোৱাৰ পথত আৰৱ সাগৰত ডুব গৈ 13 জন লোকৰ মৃত্যু একাধিক নিৰ্দিষ্ট 3 নম্বৰটো খবৰ হৈছে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা এআইডিএফৰ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে বুধবাৰে ধুবুৰীত বিশেষভাৱে সক্ষম লোকক ই-ৰিক্সা বিতৰণ কৰে মুঠ 100 জন শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকক একোখনকৈ ই-ৰিক্সা বিতৰণ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ধুবুৰীৰ ঝগড়াৰ পাৰ ষ্টেডিয়ামত হুজাইস্থিত মাৰ্কাজুল মা আৰিফৰ উদ্যোগত ই-ৰিক্সা বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ প্ৰাক্তন সাংসদ তথা এআইডিএফ দলৰ মুৰব্বী বদৰুদ্দিন আজমলে এই ৰিক্সাসমূহ বিতৰণ কৰি সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এআইডিএফে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰোধিতা কৰিছে আৰু ভৱিষ্যতেও কৰি থাকিব বুলি কয় ইপিনে বাংলাদেশত হিন্দু ধৰ্মাৱলম্বী লোকৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে বুলি মত পোষণ কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী বৈদেশিক মন্ত্ৰালয়ৰ ওচৰত পত্ৰ প্ৰেৰণ কৰি ইয়াৰ হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনাইছে প্ৰয়োজন হলে হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰাৰ দাবীত শান্তিৰ বাৰ্তা লৈ বাংলাদেশলৈ যাবলৈ প্ৰস্তুত আছে বুলি কয় বদৰুদ্দিন আজমলে বাংলাদেশৰ যিসকল অত্যাচাৰী মুছলমান আছে তেওঁলোকক লাজ দিবলৈহে তেওঁ প্ৰয়োজনত বাংলাদেশলৈ যাব বুলি কয় 4 নম্বৰ খবৰটো হৈছে সদৌসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত বুধবাৰে এখন এজাহাৰ দাখিল কৰে সংসদৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সংসদটোৰ নেতৃত্ব সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পৰজ্যোতি দাসৰ নেতৃত্বত এটা দলে আজি বিয়লি সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ সংগঠনটোৰ নেতাই অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে সংবিধান প্ৰণেতাগৰাকীক অপমান কৰিছে গৃহমন্ত্ৰীগৰাকীয়ে লগতে নিজৰ পদমৰ্যাদা আৰু সংবিধানকো চূড়ান্ত অপমান কৰিছে 5 নম্বৰ খবৰটো হৈছে আজি জানাজা সম্পন্ন হ'ব প্ৰয়াত মৃদুলৰ পৰিয়ালৰ কাষত উপস্থিত থাকিব গৌৰৱ গগৈ ভূপেন বৰা সহ বিৰোধী বহু নেতা স্বামীক হেৰুৱাই হাহাকাৰ পত্নী আৰু 2 কণমানিৰ 6 নম্বৰ খবৰটো হৈছে পুৱাই তুমুল সংঘৰ্ষই জোকাৰি গ'ল জম্মু কাশ্মীৰ বৃহস্পতিবাৰে পুৱা উপত্যকাৰ কুলগাম জিলাত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 5 জন উগ্ৰপন্থী নিহত হয় সংঘৰ্ষত আহত হয় 2 জোৱান আত্মগোপন কৰি থকা উগ্ৰপন্থীক বিচাৰিবলৈ ব্যাপক তালাচী অভিযান অব্যাহত আছে ভাৰতীয় সেনাই এক্স হেণ্ডেলত জনায় যে চোৰাংচোৱা সূত্ৰৰ পৰা দক্ষিণ কাশ্মীৰৰ কুলগামৰ কাদ্দেৰ অঞ্চলত লুকাই থকা জেহাদীৰ খবৰ পোৱা গৈছিল ইয়াৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ কোটাঘাটৰ পৰিকল্পনা ধ্বংস কৰাৰ বাবে যৌথ অভিযান আৰম্ভ কৰে সমগ্ৰ অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয় সন্দেহজনক অঞ্চলটোত উগ্ৰপন্থীৰ গতিবিধি লক্ষ্য কৰি জোৱানসকলে গুলীচালনা আৰম্ভ কৰে লুকাই থকা জেহাদীসকলে প্ৰত্যুত্তৰ দি তেওঁলোকৰ ওপৰত গুলীচালনা কৰে সেনাৰ সৈতে হোৱা এনকাউণ্টাৰত 5 জন উগ্ৰপন্থী নিহত হয় বাকীসকল আন ঠাইলৈ পলায়ন কৰে লুকাই থকা উগ্ৰপন্থীৰ সন্ধান অব্যাহত আছে অৱশ্যে এই ঘটনাত 2 জন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে তেওঁলোক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে 7 নম্বৰ খবৰটো হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ পালে কিন্তু ভোটাৰ তালিকাত নাম নাই খুদ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়কৰে এতিয়া এনে বিসংগতিৰ বাবে প্ৰতিবাদত নামি পৰিছে বিধায়ক সিদ্দিক আহমেদ
8 নম্বৰ খবৰটো হৈছে মৃদুল ইছলামৰ ঘটনাক লৈ ৰাহুল গান্ধীৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিজেপি শাসিত অসমত খৰ্ব কৰা হৈছে গণতন্ত্ৰ আৰু সংবিধানৰ অধিকাৰ অত্যাধিক আৰক্ষী বলৰ বাবেই নিহত হল মৃদুল ইছলাম